নমস্কাৰ বিনয় শইকীয়া ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, এটা সমস্যা হৈছে আমাৰ সকলো ক্ষেত্ৰতে আমাৰ ভেকচিনেশ্যন চাৰ্টিফিকেটখন প্ৰয়োজন হৈছে, কিন্তু কি হৈছে কিছুমান লোকৰ ভেকচিন লোৱাৰ পিছতে মেছেজটো আহিছে, কিন্তু মেছেজটো মোবাইলত ডিলিট কৰি পাইছে বা হয়তো কোনোবাই এইটো ভেকচিনৰ মেছেজ বুলি ক'ব নোৱাৰে, ডিলিট কৰি পাইছে। তাৰপিছত চাৰ্টিফিকেটখন ডাউনলোড কৰিব পৰা নাই। কিছুমানে হয়তো চাৰ্টিফিকেটখন কোনটো এপত এতিয়া ডাউনলোড হ'ব সেইটোও নাজানে, কিন্তু অফিচত দৰকাৰ হৈ আছে, ইফালে কেফে বন্ধ, কম্পিউটাৰ নাই, গাঁৱৰ পৰিৱেশ বা বিভিন্ন কাৰণত চাৰ্টিফিকেটখন দিব পৰা নাই। আপোনালোকক মই এটা কৌশল শিকাই দিছোঁ, খুব বেছি 2 বা 3 মিনিটৰ এটা ভিডিঅ' আপোনালোকে চাই পিনি হয়তো সেই প্ৰকাৰে আপোনালোকে মোবাইলত প্ৰমাণ পত্ৰখন পাই যাব, আৰু সেই মোবাইলৰ জৰিয়তে আপোনালোকে অনলাইনৰ জৰিয়তে বিভিন্ন কাৰ্যালয়লৈ প্ৰেৰণ কৰিব পাৰিব। আপোনালোকে কেফেলৈ যাব নালাগে বা কোনোবা প্ৰিণ্ট আউটো উলিয়াব নালাগে। আপুনি চাৰ্টিফিকেটখন মোবাইলত যোৱাৰ জৰিয়তেও আপুনি কাৰ্যালয়লৈ পঠিয়াব পাৰিব। আপোনালোকে সকলোৱে প্লে' ষ্ট'ৰলৈ গৈ আপুনি উমং বুলি এটা এপ আপুনি ডাউনলোড কৰি ল'ব, আৰু তাত লগ ইন কৰিব লাগিব। উমংটোৰ পিছত উমংটোত একো নাই, ফোন নম্বৰটো দিব লাগিব। ফোন নম্বৰ যিটো আপুনি ভেকচিন লওঁতে যিটো নম্বৰ দি পিনি আপুনি ভেকচিনটো লৈছিলে সেই নম্বৰটোৰ ওপৰত লিখিলে, নম্বৰটো দিয়াৰ পিছতে আপোনালৈ এটা SMS আহিব। SMSটো আপুনি চাব লাগিব, তাত এটা MPIN নম্বৰ থাকে। এই MPIN নম্বৰটো আপুনি তলতে, এই ফোন নম্বৰটোৰ তলতে এটা ঘৰ আহে, তাতে MPIN নম্বৰটো আপুনি ভৰাই দিলে, OTP নম্বৰটো ভৰাই দিয়াৰ পিছতে আপোনাৰ যেতিয়া লগ ইন হৈ গ'ল, তাৰপিছতে আপোনাৰ ক'ভিড বুলি এটা পেজ আহিব। ক'ভিডটো আপুনি পিটিকি দিলে, পিটিকি দিয়াৰ পিছতে আপোনালোকে ভেকচিনেশ্যন চাৰ্টিফিকেট বুলি এটা অপশ্যন আহিব, তাত চুই দিলে আপোনাৰ চাৰ্টিফিকেটখন পাই যাব। একেবাৰে সহজ। আপুনি সেইখনকে আপুনি ডাউনলোড কৰি গেলাৰীলৈ লৈ গৈ আপুনি তাৰপিছতে হোৱাটছআপ বা বিভিন্ন প্ৰকাৰে আপুনি য'ত দৰকাৰ হয় তালৈ আপুনি পঠাব পাৰিব। আপোনালোকে ভিডিঅ'টো চাব, আৰু মোক আজিকালি আপোনালোকে ছাবস্ক্ৰাইব নকৰা হ'ল, লাইক নকৰা হ'ল, কমেণ্ট নকৰা হ'ল। আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। বন্ধুজনকো ক'ব ছাবস্ক্ৰাইব কৰিবলৈ। ধন্যবাদ। প্ৰথমতে আপোনালোকে এইটো যেন দেখিছে প্লে' ষ্ট'ৰটো, এই প্লে' ষ্ট'ৰটো আপুনি এনেকৈ চুই দিলে। প্লে' ষ্ট'ৰত চোৱাৰ পিছত আপোনালোকৰ ইয়াত চাৰ্চ কৰিবলৈ আহিব। আপোনালোকে চাৰ্চ নিশ্চয় কৰিছে। ইয়াত চাৰ্চ কৰিব, চাৰ্চত কি বুলি লিখিব লাগিব, উমং বুলি লিখি দিব। উমং লিখি দিয়াৰ লগে উমংটো আহিলে, এইটো উমং ওলাই গ'ল, UMANG উমং ইয়াত দেখিছে। উমংটো অহাৰ পিছতে আপোনালোকে কি কৰিব, ইয়াক অ'পেন কৰিব, এনেকৈ অ'পেন কৰি দিব। অ'পেন কৰি দিব। এতিয়া অ'পেন হৈছে। অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াক প্ৰথমে লগ ইন কৰি লওক। এই লগ ইন আছে, লগ ইন কৰি লওক। এয়া উমং ওলালে। এতিয়া আপোনাৰ ফোন নম্বৰটো ওলাব, যিটো ফোন নম্বৰ আপুনি তাত কৰিছিলে, সেই ফোন নম্বৰটো আপোনালোকে এই ওপৰত লিখি দিব। ইয়াত লিখি দিলে ফোন নম্বৰটো, এই ফোন নম্বৰটো ইয়াতে লিখি দিলে, বুজিছেনে? লিখি দিয়াৰ পিছত আপোনালোকৰ এটা OTP আহিব। সেই OTP নম্বৰটো এই তলতে আপোনালোকে ইয়াতে ভৰাই দিব লাগিব। তলত আপোনালোকে ইয়াত OTP নম্বৰটো ইয়াত ভৰাই দিব লাগিব। এইটো MPIN দেখিছে, MPINত আপোনাৰ এটা SMS আহিব। সেই SMSত আপোনালোকে এই MPINৰ নম্বৰটো ইয়াতে ভৰাই পিনি ইয়াতে লগ ইন কৰি দিব। ইয়াত লগ ইন কৰি এনেকৈ পিটিকি দিব, বুজিছেনে? আপোনালোকৰ এই MPIN নম্বৰটো লগে লগে আপোনালোকক SMSত আহিব। তেতিয়া এই তলত MPINত আপোনালোকে এই MPINত আপোনালোকে সেই নম্বৰটো ইয়াত আহিব, চাৰ্টখন আহি যাব। MPINৰ নম্বৰটো আপুনি SMSত চোৱাৰ পিছতে এই নম্বৰটো ভৰাই দিলে আপোনাৰ ইয়াত লগ ইন চুই দিব। ইয়াত লগ ইন চুই দিব। লগ ইন চুই দিলে আপোনাৰ অট'মেটিক লগ ইন হৈ যাব, বুজিছেনে? লগ ইন হৈ যোৱাৰ পিছতে আপোনালোকক এখন পিকচাৰ আহিব। সেই পিকচাৰখন মই দেখাই দিছোঁ আপোনালোকৰ স্ক্ৰীন টাচ মাৰি। সেই পিকচাৰখনত পিটিকি দিলে আপোনাৰ চাৰ্টিফিকেট ডেলিভাৰী বুলি এটা ডাউনলোড চাৰ্টিফিকেট বুলি এটা অপশ্যন আছে, সেইটো পিটিকি দিলে আপোনাৰ নিজৰ আপোনালোকে এইখন দেখিছে। তাৰপিছত এনেকৈ ওপৰতে ক'ভিড বুলি দেখা পাব। সেই ক'ভিডত এনেকৈ চুই দিয়াৰ পিছতে আপোনাৰ ডাউনলোড ভেৰিফিকেশ্যন চাৰ্টিফিকেট এইটো ওলাই যাব।